हेलो गाइस नमस्कार। ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ সকলোকে। লগতে আজি মই ক'ত থাকোঁ কি কৰোঁ তাক দেখাম বুলি ভাবিছোঁ। মোৰ নাম বিশ্বজিৎ শইকীয়া, মোৰ লগৰ হয়। আমি বৰ্তমান ডিউটিলৈ গৈ আছোঁ আৰু ডিউটিত গৈ আমিনো কি কৰোঁ মই তাকে দেখাম বুলি ভাবিছোঁ। এতিয়া প্ৰায় 8:30 বাজিছে, কুঁৱলী কিমান পৰি আছে দেখিছে। লগতে আহি থকা মাঘ বিহুৰ আপোনালোকক শুভেচ্ছা জনাইছোঁ। বলক তেন্তে ভিডিঅ'টো আমি চাওঁ, আমিনো কি কৰোঁ তাকে দেখাওঁ। নতুন বছৰ বুলি 2 সপ্তাহ 3 সপ্তাহটো এনেই বেকাৰকৈ পাৰ কৰি দিলোঁ। এতিয়া ভাবিছোঁ নতুনকৈ ব্লগ বনাই আপোনালোকৰ আগত বেংগলোৰৰ কিছুমান জেগা দেখাম। আহি কোম্পানী পাই গ'লোহি। কোম্পানী এইটো পিনে বনাই আছে এটা কোম্পানী মানে এইটো ৱেৰ হাউচে হ'বনে কোম্পানীয়ে হ'বনে। আমাৰ কোম্পানী হৈ গ'ল এইটো। আমি কাম কৰা কোম্পানীটো সেইটো হ'ল, আমি কাম কৰোঁ ইয়াত ৱেব। আহি কোম্পানী পাই গ'লোহি, আমাৰ কাম কৰা জেগা কোম্পানী এইটো হৈ গ'ল আমাৰ কোম্পানীটো এইটো। আৰু এইপিনে এটা নতুন কোম্পানী বনাই আছে আৰু মই কাম কৰা প্লানটো হৈ গ'ল সেইটো। বলক এতিয়া আমি কাম কৰা ভিতৰত যাওঁ। আমি ভিতৰত কি কাম কৰোঁ মই তাকে দেখাম। আমি কাম ইয়াতে কৰোঁ। এইটো হৈ গ'ল আমাৰ প্লান। আমি পানী পিউৰিফাই কৰোঁ একচুৱেলি। পিউৰিফাই কৰি ক'ত কেনেকৈ দিওঁ দেখাম। আমাৰ ক'ব এতিয়া। नमस्कार सर। नमस्कार। इधर क्या क्या होते हैं आप बता सकते हैं, क्या करते हैं आप इधर? क्या ही बताऊँ मैं आपको, जो कुछ मेरे से ज़्यादा आपको पता है। এইটো একচুৱেলি ব্লোৱাৰ আৰু এইটো হৈ গ'ল মটৰ, এইটো স্লাছ পাম্প, এইটো হৈ গ'ল প্ৰেছাৰ ফিল্টাৰ, প্ৰেছাৰ চেণ্ড ফিল্টাৰ হয়। আৰু এইটো হৈ গ'ল আপোনাৰ মাল্টিগ্ৰেইন ফিল্টাৰ আৰু এইটো হৈ গ'ল ডজিন পাম্প হয়, ডজিন পাম্প। আৰু এইখন হৈ গ'ল পেনেল বৰ্ড। এই পেনেল বৰ্ডৰ পৰাই আমি প্ৰত্যেকটো মটৰ অপাৰেটৰ কৰিব লাগে। আৰু পানী কেনেকৈ ক্লিয়াৰ হয় মই দেখাম। আৰু ইয়াত প্ৰেছাৰ যোনটো ব্লোৱাৰ এইটো চলাই থৈ দিছে। এইটো আমাৰ ইয়াত থকা অপাৰেটাৰটো। মই বেলেগত কাম কৰোঁ, বেলেগ মানে কি মোৰ একেটাই প্লান হয়। মোৰতো খালি ৱাটাৰ ট্ৰিটমেণ্ট প্লান হয় আৰু এইটো WTB প্লান। কেনেকৈ কি হয় মই আপোনালোকক দেখাই আছোঁ, ৰ'ব। মই ইয়াত ব্লোৱাৰটো অন কৰি দিলোঁ। এইখিনি চাব পাৰি, ইমান লেতেৰা পানী, পুৰা লেতেৰা। ব্লোৱাৰ চলাই থোৱাৰ কাৰণে এইখিনি উতলি আছে। আৰু এইটো হৈ গ'ল ফিল্টাৰ টেংক হয়। ফিল্টাৰ টেংক হ'লে নাযাওঁ আৰু এই ব্লোৱাৰটো চাওক। ব্লোৱাৰ চলি থাকিলে এনেকৈ বহুত হাল্লা হৈ থাকে, সেইকাৰণে মই ব্লোৱাৰটো অফ কৰি লওঁ, কথা নহ'লে বুজি নাপাব। এইটো হৈ গ'ল যোনটো আমি পানী পিউৰিফাই কৰোঁ। এই ওপৰত যোনটো দেখিলে বুলবুলকৈ আছে সেইটোৰ পৰা ডাইৰেক্ট পানীটো এইটো টেংকত আহি যায় আমাৰ। এই টেংকটোৰ পৰা আমি প্ৰেছাৰ চেণ্ড ফিল্টাৰ হৈ গ'ল। প্ৰেছাৰ চেণ্ড ফিল্টাৰ মানে হৈ গ'ল, আৰু প্ৰেছাৰ চেণ্ড ফিল্টাৰত অকল চেণ্ড মানে কি শিল থাকে, শিল আৰু বালি। এইটো ফিল্টাৰ হৈ কিনে এইটোত যায়। এইটো হৈ গ'ল এক্টিভেটেড কাৰ্বন ফিল্টাৰ। এক্টিভেটেড কাৰ্বন ফিল্টাৰটোত অকল ইয়াত থাকে কয়লা, আৰু এতিয়া চলাবই হা 7 মিনিটমান চলিব বোলে, পানী কম আছে। দেখাই আছোঁ ইয়াত, আপোনালোকে দেখি পাব। এইটো হ'ল মিটাৰ বক্স, কিমান পানী কিমান স্পীডত গৈছে সেইটো ইয়াত ওলাব। লাহে ভালকৈ চালে ধৰিব পাৰিব, লাহে লাহে গৈ থাকে। এইটো হৈ গ'ল স্লাছ হোল্ডিং টেংক হয়। এইটো স্লাছ টেংক মানে কি আপোনাৰ যিখিনি ওপৰত দেখিলে এইখিনি স্লাছখিনি ৰিটাৰ্ণ আনি কিনে ইয়াত পানী কৰি আকৌ আমি এইটো যোনটো ইকুৱেলাইজেশ্যন টেংক তাত ভৰাই দিওঁ। মই ইয়াক ফিল্টাৰ চলাব গ'লোঁ। ফিল্টাৰত পানী কেনেকুৱা ওলাইছে মই আপোনালোকক দেখাই আছোঁ। এইটো হৈ গ'ল ড্ৰেইনত বাইপাছ কৰি দিছে।
কাৰণ পানীটো এইটো প্ৰায় গাৰ্ডেনত ইউজ হয়, কিন্তু এতিয়া গাৰ্ডেনত দিবলগীয়া নোহোৱাৰ কাৰণে ইয়াতে ই ডাইৰেক্ট বাইপাছ কৰিছে। দেখিছে ক্লিয়াৰ পানী আহিছে এইটো। তাই চাদা বনাই আছে বাৰু। আমাৰ কাম ইমানটোৱে ইয়াত। আমি মাত্ৰ এই কোম্পানীটো দেখিছে, এইটো কোম্পানী দেখিছে, এই কোম্পানীৰ যিমানখিনি লেতেৰা পানী ওলায়, লেতেৰা পানীখিনি আমাৰ এই টেংকত আহে, আমি পিউৰিফাই কৰি কিনে বাহিৰত বাইপাছ কৰি দিওঁ। এইখিনি একচুৱেলি গাৰ্ডেনত যাবলগীয়া পানী। বৰ্তমান আমাৰ ইয়াত গাৰ্ডেনখন বনাই হোৱা নাই, সেইটো কাৰণে আমি এই পানীটো এতিয়া ড্ৰেইন পাছ কৰিছোঁ। ইয়াতে আমি এইবিলাকে কাম কৰোঁ, কাৰণ এইবিলাকে আমাৰ কাম ইয়াত এইবিলাকে চলি থাকে। দেখিব পাৰিছে এইবিলাকে হয়। ঠিক আছে, আজিলৈ ফাৰ্ষ্ট ব্লগ বনাইছোঁ, এইটো ইমান ভাল নহ'বও পাৰে। কেনেকৈ কথা ক'ব লাগে সিমানটো এক্সপিৰিয়েঞ্চ নাই, তথাপিতো বনাবলৈ চেষ্টা কৰিছোঁ। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু ইয়াৰ বিষয়ে যদি জনা নাছিলে কিছুমান কথা সুধিব পাৰিব, এইটো কি হয় কেনেকৈ হয়। পিছত ভালকৈ বনাই দেখাবলৈ চেষ্টা কৰিম। হ'ব, আজিলৈ বাই।